গাইজ মই সোনিয়া মই নতুন ভিডিঅ' লগত সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আজি বহুত দিনৰ ভিতৰত মই এটা ভিডিঅ' লৈ আহিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আজি কোনো ব্লগ নহয় তেনেকৈ মই এটা ৰেচিপি লৈ আহিছোঁ চিকেন ৰেচিপি যেহেতু মই এতিয়া বনাবলৈ গৈ আছোঁ সিম্পল আৰু ঘৰত যেনেকৈ খাওঁ তেনেকৈ মই বনাম আৰু শ্বেয়াৰ কৰিম আপোনালোকে কেনে পাব কমেণ্টত জনাব আৰু যদি আপুনি মোৰ চেনেল নতুনকৈ চাই আছে তেনে প্লিজ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু লগতে থকা বেল বাটনটো প্ৰেছ কৰি দি অল কৰি দিব তেতিয়া মোৰ ভিডিঅ'ৰ নতুন আহিবলগীয়া নটিফিকেশ্যন আপোনালোকে পাব চ' তেন্তে আহক আজি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহক এইখিনি মই কাটি মেলি একেবাৰে ধুই লৈছোঁ এইফালে লৈছোঁ মিডিয়াম সাইজৰ পিঁয়াজ 3টা ল'লোঁ বাকী 2টা বেছি হ'ল সৰু কৰি থৈ দিছোঁ এয়া আলু কাটি লৈছোঁ আলুখিনি মই লাষ্টত ফ্ৰাই কৰি ল'ম এয়া আদা নহৰুখিনি মই খুন্দুৰাতে খুন্দি লৈছোঁ তাৰপিছত এইফালে আছে গৰম মছলা গোটা আৰু এইফালে দেখিছে কালাৰৰ বাবে মই লৈছোঁ কাশ্মীৰী লাল মিৰ্চ জিৰা মানে 2 চামুচ জোখৰ আৰু জ্বলাটো আৰু এইফালে মই কাশ্মীৰী মিৰ্চটো লৈছোঁ কালাৰৰ বাবে টাৰ্মাৰিক পাউডাৰ হয় সেইটো মই খুন্দি পেলাই লাষ্টত দিব লাগিব এইফালে কাটি অলপ কাটি দিছোঁ এইখিনি মছলাখিনি সোমাব চিকেনখিনি ভালকৈ মছলাৰ লগত মিক্স কৰি মই 15-20 মিনিটৰ কাৰণে ৰাখি দিম এয়া মই আলুখিনি ফ্ৰাই কৰি লৈছোঁ ফ্ৰাই কৰি ল'লে কি হয় মানে খাবলৈ অলপ টেষ্টি লাগে সেইবাবে সেইকণ আলু ফ্ৰাই কৰা তেলতে মই এতিয়া পিঁয়াজখিনিও ফ্ৰাই কৰি ল'ম অলপ ৰঙচুৱা হোৱালৈকে এয়া চাব পাৰে মোৰ পিঁয়াজখিনি প্ৰায় হৈ গ'ল ৰঙচুৱা আহি গ'ল তাৰপিছত মই লৈছোঁ এই আদা নহৰুখিনি যিখিনি মই খুন্দি লৈছিলোঁ খুন্দনাত চামুচটো অলপ ডাঙৰে আছে তাৰে মই 2 চামুচ দিছোঁ এইফালে লৈছোঁ মই লং ইলাইচি আৰু ডালচেনি যিখিনি গৰম মছলা গোটা হয় মই এইখিনি খুন্দি পেলাই লাষ্টত তৰকাৰীকণ হোৱাৰ পিছত নমাবৰ আগে মই ঢালি দিম খুন্দি পেলাই মোৰ লগত গৰম মছলা গুড়া নাছিল সেইবাবে মই এইখিনি লৈছোঁ এতিয়া হৈ গৈছে মোৰ পিঁয়াজ আৰু আদা নহৰু ভাজি লোৱা তাৰপিছত এয়া মই মেৰিনেট কৰি ৰখা চিকেনখিনি লৈ লৈছোঁ চাওকচোন কি ধুনীয়া মেৰিনেট হৈছে এইখিনি 15-20 মিনিটটো হৈ গ'ল এয়া মই চিকেনখিনি এতিয়া ভাজি ল'ম ভাল কৰি আধা অংশ মই মানে ভাজি তেলতে সিজাই ল'ম এনেকৈ সিজাই ল'লে আধা অংশ মানে তৰকাৰীখন খাবলৈ খুবেই টেষ্টি হয় মই এতিয়া ল' ফ্লেমত পূৰা সিজাই ল'ম এয়া মই এতিয়া দিছোঁ নিমখ আপুনি আপোনাৰ মাংসৰ পৰিমাণৰ অনুসৰি দিব কোনোবা নিমখ বেছিও খাব পাৰে কোনোবা কমো খায় সেইবাবে আপুনি আপোনাৰ সোৱাদৰ অনুসৰি দিব পাৰিব
এয়া মই এতিয়া ঢাকনিখন লগাই একদম ল' ফ্লেমত 5-6 মিনিটৰ কাৰণে ৰাখি দিম। এয়া 5-6 মিনিটমানৰ পাছত চাওক কি ধুনীয়া হৈ গৈছে মানে আধা। তাৰপিছত মই এয়া ফ্ৰাই কৰি লোৱা আলুখিনি দি দিছোঁ। এয়া আলুখিনি দি মই অলপমান ফ্ৰাই কৰি তাৰপিছত পানী দিলোঁ। পানী 1-1.5 কাপমান দিলোঁ। তাৰপিছত এয়া খুন্দি লোৱা লং, ইলাচি, গৰম মছলা গুড়িখিনি ঢালি দিছোঁ। এতিয়া ঢালি দি মই এইখিনি দি আৰু 5 মিনিটমানৰ কাৰণে হাই ফ্লেমত ৰাখি দিম। পানীখিনি অলপ বেছিয়ে কম হোৱা যেন লাগিছিল, সেইবাবে মই লাষ্টত আৰু অলপমান পানী এড কৰিলোঁ। এয়া চিকেন মছলা মই আগতে মেৰিনেট কৰোঁতে দিওঁ, এনেই পাহৰি গ'লোঁ মই দিবলৈ কাৰণে। এয়া চব্জিখন নমোৱাৰ আগে মই এতিয়া ঢালি দিছোঁ। এতিয়া দিলেও একো নহয়। চিকেন মছলাখিনি মই অলপ পিছত দিলোঁ যিহেতু, সেইবাবে মই আৰু অলপ সময় কাৰণে ল' ফ্লেমত ৰাখি দিম। এয়া চাওক মোৰ চিকেন কাৰী পূৰা ৰেডি। এতিয়া খাবলৈ কালাৰটো লাষ্টতে আহে। চিকেনটো ধুনীয়াকৈ হৈ যোৱাৰ পিছত মছলাখিনি পূৰা মিক্স হৈ যোৱাৰ পিছত কালাৰটো লাহেকৈ লাষ্টত আহে। এয়া চাওক কালাৰো বহুত ধুনীয়া আহিছে। চ' এতিয়া খাই লওঁ। আপোনালোকে ভাল পাব, এনেকৈ ট্ৰাই কৰি চাব। মই ঘৰত যেনেকৈ খাওঁ তেনেকৈ বনাই এটা ৰেচিপি দিলোঁ। চ' আপোনালোকে কেনে পালে জনাব কমেণ্টত। এয়া জোলটো অলপ ডাঠ কৰিলে বেছি ভাল লাগে। পানী হ'লে এনেকৈ ভাল নালাগে। মই অলপ শুকান আৰু এনেকৈ ডাঠ হ'লে ভাল লাগে। চ' সেইবাবে পানীটো অলপ কমাই দিলোঁ। এয়া চাওক খাবলৈ পূৰা ৰেডি। কালাৰটো মানে লাষ্টত আৰু কাশ্মীৰী মিৰ্চ দিলে কালাৰটো চিকেনটো চাই বহুত ধুনীয়া হয়, একদম ৰেড। এয়া চাওক বহুতেই ধুনীয়া লাগিলে, খাই বহুত টেষ্টি পালোঁ মই। চ' আপোনালোকে ট্ৰাই কৰিব আৰু ৰেচিপিটো কেনে পালে জনাব কমেণ্টত। তেন্তে আজিলৈ বাই বাই, লগ পাম অন্য এটি নতুন ভিডিঅ'লৈ।